কবিতাৰ নাম ৰ'দ। ৰ'দৰ কোনো ঘৰ নাই, ৰ'দৰ কোনো ঘৰ নাই, সি য'তে ত'তে পৰি থাকে। মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাহত, চোতালত, বাৰান্দাত, ঘৰৰ চালত, ৰাস্তাত, দেৱালত, জাবৰত, নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰ'দ অলপ জেদি, ৰ'দ অলপ জেদি নুহুৰাকৈয়ে মানুহৰ দুৱাৰেৰে সোমাই আহে খিৰিকীৰে, ভেণ্টিলেটৰেৰে, বেৰৰ জলঙাৰে, ছালৰ ফুটাৰে। শোৱনি কোঠাটো সোমাই ৰ'দ, শোৱনি কোঠাটো সোমাই ৰ'দ, ৰান্ধনি ঘৰতো সোমাই ৰ'দ, আনকি বাথৰুমতো যদি ফুটা থাকে দেখিবা সোমাই আহিছে ৰ'দ, আৰু সেই ৰ'দক দেখি আমাৰ লাজ নালাগে। মানুহে ৰ'দৰ নাম থয়, সোণালী ৰ'দ, কোমল ৰ'দ, চোকা ৰ'দ, মিঠা ৰ'দ, কিছুমানে কয় টিকা ফটা ৰ'দ। নাম থোৱাটো মানুহৰ পুৰণি বদ অভ্যাস। এজন কবিয়ে ৰ'দক অপমান কৰিছিল, ৰ'দক অপমান কৰিছিল। তেওঁ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল, তোমাক দেখি এনে লাগে যেন তুমি গভীৰ ছায়া, জীৱনটো কঠিন ৰ'দ। ৰ'দে কাৰো অন্যায় কৰা নাই, ৰ'দে কাৰো অন্যায় কৰা নাই, তথাপি আমি মাজে মাজে ৰ'দক দুখ দিওঁ। যাৰ কালি ৰ'দক কাষলৈ মাতোঁ, আঁকোৱালি ধৰোঁ, কোলাত লওঁ, আৰু জহকালি ৰ'দক খেদোঁ, ছাতি লওঁ, ক'লা চশমা পিন্ধোঁ, গালি দিওঁ। ৰ'দ কি আমাৰ দাস, যেতিয়াই ইচ্ছা মৰম কৰিম, যেতিয়াই ইচ্ছা গালি দিম। ৰ'দক লৈ তৰ্ক নকৰোঁ, ৰ'দ নিজেই অঘৰী। কিজানি ৰ'দ এক অবোধ শিশু, কিজানি ৰ'দ এক অবোধ শিশু। সিদিনা দেখিলোঁ 10 মহলীয়া এটা ঘৰৰ ওপৰত কেইজনমান মানুহে তাক ধৰিছে আৰু উতলাব দিছে পানী, মানুহৰ গা ধোৱা পানী। পৰা হ'লে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন, পৰা হ'লে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন, কিন্তু ৰ'দ স্বাধীন চিতীয়া নিৰ্বিকাৰ অঘৰী। ৰ'দক লৈ তৰ্ক নকৰোঁ, ৰ'দ ভালে থাকক। কিজানি ৰ'দ এক শক্তিশালী পুৰুষ। এই চহৰৰ এগৰাকী নাৰীয়ে ৰ'দক ভাল পায়। তেওঁ ৰ'দৰ বাবে চকীবোৰ পাৰি থয়, খিৰিকীৰে আহি ৰ'দ বহি থাকে তেওঁ পাৰি থোৱা চকীবোৰত। ৰ'দ যলৈকে যায় চকীবোৰ তেওঁ তালৈকে তুলি লৈ যায়। তেওঁ ল'ৰাটোৰ নাম ৰাখিছে ৰ'দ, ছোৱালীজনীৰ নাম ৰাখিছে ৰ'দালি। কেৱল সেই নাৰীৰ বাবে ৰ'দ নাহে এই পৃথিৱীলৈ, ৰ'দ আহে সকলোৰে বাবে। ৰ'দে হাত মেলি দিয়ে মানুহৰ পিনে, মানুহৰ ছালৰ মাজেৰে, মাংস আৰু হাড়ৰ মাজেৰে। ৰ'দ সৰকি যাব খোজে মানুহৰ হৃদয়লৈ। অ' পাহাৰ, তুমি অলপ হাউলি দিয়াচোন, তুমি অলপ হাউলি দিয়াচোন। ৰ'দ আহক, ৰ'দ আহক, ৰ'দ আহক। ধন্যবাদ।